জাপি আৰু কিবা আছে নেকি ঢোল গ'ল আমি আহি পিছো একদম আবিলি আবিলি খুন্দিয়াই হ'ল না সেইকাৰণে মানে বলদ গুৰু লৈ আহিছে আপোনালোকৰ বাবে ভগালীৰ কাৰণে গুৰুৰ গাড়ী জাপি আৰু কিবা আছে নেকি ঢোল 2022 কি বনাইছিল হেল্ল' বন্ধুসকল ৱেলকাম বেক টু মাই ইউটিউব চেনেল দিনন্দিয়া ব্লগ আজি মানে বন্ধুসকল মামী আৰু নীতা ৰাণীক লৈ গৈ আছো মানে হাটো গাঁৱত এইবাৰ মানে ভগালীৰ কি সজাই আছে হাটো গাঁৱত মানে মেজি তো বন্ধুসকল আপোনালোকক দেখাই আছো মেজি মানে আমাৰ হাটো গাঁৱত একদম যোৱা বছৰতো একদম জাপি থাপি সজাইছে এইবাৰে মানে পুৰা একদম কি সজাইছে আপোনালোকক দেখুৱাই আছো নীতা ৰাণী আৰু মামীৰ সৈতে নে কি মামী চাবলৈ এক্সাইটেড না এইবাৰে কি বনাই আছে হয় না নহয় নীতা ৰাণী হয় না তো নীতা ৰাণী আৰু আমাৰ মামীৰ সৈতে গৈ আছো মানে হাটো গাঁৱত কি বনাই আছে এইটো একদম ফ্ৰেছ মজাকে দেখুৱাই আছো আপোনালোকক তো বন্ধুসকল ভিডিঅ'টো স্ক্ৰীপ নকৰাকৈ শেষলৈ চাই থাকক তো বলক আমি ভিডিঅ'টো আৰম্ভ কৰো তো বন্ধুসকল ফাইনালি জাগাত আহি পালো বন্ধুসকল জাগাত একদম মজা পুৰা একদম আপোনালোকক 1 2 3 বুলি দেখুৱাই আছো আপোনালোকক একদম মজাকে দেখুৱাই আছো নীতা ৰাণী আৰু মামীৰ সৈতে 1 2 3 একদম দেখুৱাই আছো আপোনালোকক এয়া চাব পাৰে কি সজাইছে ইয়াত চাওকচোন একদম মজাকে এইটো হৈছে গৰুৰ আকৃতি একদম মজাকে গৰুখন সজাই আছে আৰু চাওকচোন মানে গৰুৰ আকৃতি এনেকুৱা সজাইছে মানে গৰুৱে অৰিজিনেল গৰুৱে মানে সজাই আছে এচক সিং একদম মজাকে আৰু এইবিলাক ঠেং চেং মানে কমপ্লিট হোৱা নাই আৰু এইবিলাক গৰুৰ গাড়ীখন চাওক এই গাড়ীৰ মানে এই দালাং মানে ট্ৰেক্টৰৰ দালাং নিচিনা যে থাকে এই গৰুৰ গাড়ীখন আপোনালোকক দেখুৱাই আছো পুৰা একদম চাৰিওফালে ফেণ্টাষ্টিক কৰি তো বন্ধুসকল আমি আহি পিছো একদম আবিলি আবিলি খুন্দিয়াই হ'ল না সেইকাৰণে মানে অকণমান মানে একদম কালা কালা দেখিবলৈ পাব আপোনালোকে আৰু এয়া চাবলৈ এইটো হৈছে লিটুৰ দৃশ্যটো বনাই দিব আৰু সেইটো মানে কমপ্লিট হ'ল লিটু আৰু এইটো হৈছে বাঁহৰে এনেকুৱা কমপ্লিট কৰি সজাইছে আৰু এইটো হৈছে মানে গৰু গাড়ীৰ মানে চাকা মানে পুৰা সজাই আছে চাওক একদম মজাকে চাওকচোন একদম মজা নীতা ৰাণী আৰু আমাৰ মামীৰ সৈতে আপোনালোকক এই হাটো গাঁৱৰ মানে এই ভগালী বিহুৰ কাৰণে কি সজাইছে চাওকচোন একদম গৰুৰ গাড়ী মানে দুটা গাড়ী আৰু এইফালে মানে এটা বস্তু আছে ইয়াত মানে গৰু গাড়ীটো কোনে চলাই আছে এইটো মানে ইয়াত মানুহ এজন থাকিব এই জাগাত তো বন্ধুসকল আপোনালোকক একদম কমপ্লিট হোৱা দৃশ্য মানে দেখাই দিম মানে কি কম বন্ধুসকল মানে এতিয়াও মানে কমপ্লিট হোৱা নাই সেইকাৰণে মানে কমপ্লিট হ'লে আপোনালোকক আৰু ফেণ্টাষ্টিক কৰি মানে ভিডিঅ' বনাই দেখুৱাম আপোনালোকক আৰু এয়া চাব পাৰে মামী আৰু নীতা ৰাণীয়ে পুৰা ৰিলছ ফটো পুৰা মাৰি আছে ইহঁতে একদম মজাকে তো বন্ধুসকল আপোনালোকক দেখুৱাই আছো একদম তল ওপৰে চাওকচোন তল ওপৰে গৈ কিনে আপোনালোকক দেখুৱাই আছো একদম মজাকে এয়া চাব পাৰে ঐ এইটো হৈছে তলৰ অংশ তো বন্ধুসকল পুৰা তলত একদম সোমাই আপোনালোকক ভিডিঅ'খন বনাই আছে তো বন্ধুসকল এয়া চাব পাৰে পুৰা একদম মজা এই চাওক কি সজাইছে তল ওপৰে একদম মজাকে দেখুৱাই আছো আপোনালোকক একদম গৰুৰ গাড়ী একদম ফেণ্টাষ্টিক কৰি আপোনালোকক দেখুৱাই দিলোঁ এইবাৰ আমাৰ ভগালীত গৰু গাড়ী আহিছে বন্ধুসকল এইটো দৃশ্যটোৱে আপোনালোকক পুৰা একদম সজাইছে আৰু এইটো হৈছে মানে কাৰ্যালয় মানে কমিটিৰ মানে কাৰ্যালয় এইটো মানে ইয়াত মানে পিঠা চিঠা বনাই ৰাখিব চাগে বিহুৰ দিনত মানে বন্ধুসকল এয়া চাওক তামাম মজা এইটো গাড়ী এইটো গৰুৰ গাড়ী বুলি কোৱা হয় না মানে এই ট্ৰেক্টৰৰ যে ডালা থাকে এই চিষ্টেম আৰু এইটো হৈছে গৰু দুটা গৰু একদম ডাঙৰ গৰু বলদ গৰু নে কি কয় একদম মজাকে দেখুৱাই আছো আপোনালোকক আৰু এইফালে মামী কেনেকুৱা লাগিছে চাই ভাল লাগিছে না কেনেকুৱা লাগে ফটো চটো তুলিব নেকি ফটো উঠিব উঠা নাই আমি ফটো উঠা নাই নীতা ৰাণী কি বনাইছে ৰিলছ চাওক কেনেকুৱা হৈছে ৰিলছটো দেখি চাওকচোন এইটো পাছত গৰু গাড়ী ৱাও জানে নেকি নীতা ৰাণী মজাকে কেনেকুৱা লাগিছে নীতা ৰাণী এই কি কৈছে কওকচোন নীতা ৰাণী জানে না নাজানে অন কেমেৰাত কৈ দিছো নীতা ৰাণী এইটো কি কৈছে ক এইটো মানে পুৰা মুখখন মানে কমপ্লিট হোৱা নাই মুখখন মানে পুৰা বনাই আছে একদম মজাকে এইটো চাগে কিবা জিভা ওলোৱা দিব চাগে না নিদিব নাজানো কিন্তু গৰুৰ আকৃতি হৈ গ'ল মানে চাওকচোন বন্ধুসকল গৰু একদম অৰিজিনেল গৰু আপোনালোকে দেখিবলৈ পাই আছে চাওক না একদম ফেণ্টাষ্টিক কৰি চাওকচোন একদম মজা চাওক না একদম মোটা ঠেং মোটা ফেৰা চাওকচোন এই যে ঠেং মোটা ফেৰা পুৰা একদম গৰু চাওক একদম বলদ গৰু লৈ আহিছে আপোনালোকৰ বাবে ভগালীৰ কাৰণে গৰুৰ গাড়ী একদম মজা ফেণ্টাষ্টিক কৰি দেখুৱাই আছো এইফালে চাওকচোন এইটো হৈছে মেইন ৰোড ইণ্ডিয়ান হুইল পামৰ একদম অপজিটতে এয়া আপোনালোকে দেখিবলৈ পাব ভগালীৰ গৰু গাড়ী একদম মজা এইটো হৈছে গাড়ী এইটো হৈছে গৰু এইটো হৈছে গাড়ী একদম ফেণ্টাষ্টিক কৰি এয়া চাব পাৰে আমাৰ মামীয়ে পুৰা কেমেৰা কৰি আছে আৰু এইফালে নীতা ৰাণীয়ে মানে আমাৰ গৰুৰ গাড়ীৰ সৈতে পুৰা সেলফি তুলি আছে চাওকচোন বন্ধুসকল একদম মজাকে দেখুৱাই আছো আপোনালোকক ওপৰৰ পৰা দৃশ্যটো এয়া চাব পাৰে
চাওক পুৰা একদম আৰু মামি ফটো তুলি আছে আৰু নিতাৰাণীয়ে পুৰা একদম চেক কৰি আছে ফটোটো কেনেকুৱা হৈছে বুলি চাওকচোন বন্ধুসকল মানে দৃশ্যটো ভাল কৰি নেদেখে বন্ধুসকল মানে খুন্দিয়া হৈ গ'ল না বন্ধুসকল পুৰা একদম মজাকে মানে খুন্দিয়া হৈ গ'ল না একদম মানে বেয়াই দেখে মানে বন্ধুসকল চাওকচোন একদম মানে ফচেং হাচেং দেখি যায় বন্ধুসকল এয়া চাব পাৰে একদম মজা গৰুৰ আকৃতি মানে ৰাতিত এনেকুৱা চাওকচোন বৰ্তমান বন্ধুসকল কেনেকুৱা চিষ্টেম দেখি আছে আপোনালোকে কমেণ্ট কৰি জনাবচোন চাওকচোন এইটো মানে অকণমান ঘাঁহ খাই থকা যেন নালাগে নে বন্ধুসকল চাওকচোন একদম মজা কৰি যেনেবাহে মানে গুৰুৱে ঘাঁহ খাই আছে তো বন্ধুসকল মানে নিতাৰাণীহঁতে একদম ফটো চটো তুলি ফটো টটো ক্লিক কৰি কৰি একদম মানে চাওকচোন এন্ধাৰে হ'ব ধৰিলে নিতাৰাণী কেইটামানে ফটো হ'ল 10টা মানে বাহ মজাকে মানে ৰিলছ কেইটা হ'ল ৰিলছ এটা বাহ মজাকে মানে ফটো ৰিলছ মামি কেইটা ফটো হ'ল হা কি চাওকচোন মামি ভিডিঅ' বনাই আছে নেকি এ মজা মজা মামি ভিডিঅ' বনাই আছে নিতাৰাণী কেনেকুৱা লাগিছে এই আপোনাক এটা কথা সুধিব মানে পাহৰি আছো বন্ধুসকল যোৱা বছৰে আৰু উই বছৰে মানে কি বনাইছিল মানে নিতাৰাণীক সুধি চাম নিতাৰাণী যোৱা বছৰে কি বনাইছিল আমাৰ ভোগালী বিহুৰ কাৰণে হা জাপি আৰু কিবা আছে নেকি ঢোল তো বন্ধুসকল নিতাৰাণী কৈছে মানে যোৱা বছৰে জাপি আৰু ঢোল বনাইছিল মানে ভোগালী বিহুৰ কাৰণে মানে চাব লগা দৃশ্য একদম মজাকে সজাইছে মামি আৰু ওই বছৰে মানে 2022 কি বনাইছিল ড্ৰাগন মজা মামিৰ একদম মনত আছে তো বন্ধুসকল 2022 মানে ড্ৰাগন বনাইছে আৰু 2023 মানে ঢোল আৰু জাপি বনাইছে তো বন্ধুসকল আপোনালোকে যদি মানে এইটো দেখা নাই তেনেহ'লে মই একদম মানে ডিছক্ৰিপশ্যনত মানে লিংক দি দিম আপোনালোকে চাব পাৰে আৰু এইবাৰে হৈছে কি গুৰুৰ গাড়ী তো বন্ধুসকল আছে আৰু ফেণ্টাষ্টিক এইবাৰতো একদম মজাকে দেখুৱাই দিলোঁ আৰু কমপ্লিট হ'লে একদম ফেণ্টাষ্টিক কৰি ভিডিঅ' বনাই দেখুৱাম না মামি একদম ৰাভা সাজত আহি কিনে পুৰা ফটো কৰিব আমাৰ নিতামণি আৰু মামি একদম মজাকে দেখুৱাম কমপ্লিট হ'লে বন্ধুসকল ভিডিঅ' বনাই বনাই পুৰা ৰাতি হৈ গ'ল না এইকাৰণে একদম কেমেৰাগিলাক একদম ধূলা এনেকুৱা দেখি গ'ল বন্ধুসকল আপোনালোকে বেয়া নাপাব বন্ধুসকল মানে আপোনালোকে যদি এই ড্ৰাগন আৰু জাপি ঢোল দেখা নাই তেনেহ'লে আপোনালোকক মানে 2022 মানে ড্ৰাগন 2023 মানে জাপি আৰু ঢোল এইটো বনোৱাটো মানে এই ভিডিঅ'টো মানে আপোনালোকে যদিহে দেখা নাই তেনেহ'লে আপোনালোকে ডিছক্ৰিপশ্যনত যাই কিনে দেখিব পাৰে তো বন্ধুসকল মই মানে একদম অলৰেডি দি ৰাখিছোঁ মানে ডিছক্ৰিপশ্যনত লিংকটো মানে 2022 মানে ড্ৰাগন আৰু 2023 মানে এই কি জাপি আৰু ঢোল এই দুটা ভিডিঅ'ৰ লিংকটো মানে আপোনালোকক ডিছক্ৰিপশ্যনত দি দিছোঁ আপোনালোকে চাই ল'ব পাৰে যদিহে আপোনালোকে 2022 আৰু 23 মানে ড্ৰাগন আৰু ঢোল আৰু জাপি দেখা নাই তেনেহ'লে আপোনালোকে এই লিংকত যাই কিনে ডিছক্ৰিপশ্যনত যাই কিনে একদম লিংকত ক্লিক কৰি একদম চাব পাৰে মজাকে তো বন্ধুসকল আজিৰ ভিডিঅ'টো ইমানে যদিহে ভাল লাগে তেনেহ'লে লাইক শ্বেয়াৰ কমেণ্ট আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিয়ক আৰু কাষতে থকা বেল আইকনটো ঠাপাক কৰি মাৰি দিয়ক তো বন্ধুসকল আজিলৈ ইমানে ধন্যবাদ।